Aroma of Northeast Kitchenot আপোনালোকক স্বাগতম জনাইছো মই আজি আপোনালোকক তিতাফুলৰ জুতি লগা ব্যঞ্জন এবিধৰ ৰেচিপি এটা দেখুৱাব লৈছো আশা কৰিছো আপোনালোকে ৰেচিপিটো ভাল পাব এতিয়া আহকচোন ভিডিওটো চাওঁ তিতাফুলৰ পাহিবোৰ প্লেট এখনত উলিয়াই লোৱা হৈছে তিতাফুলৰ এই সুস্বাদু ব্যঞ্জনবিধ ৰান্ধিবৰ বাবে মই লৈছো তিতাফুল মগু দাইল জহা চাউল কলা খাৰ নিমখ কেঁচা জলকীয়া তেজপাত শুকান জলকীয়া আদা নহৰু মিঠাতেল পানী ধনিয়া পাত আৰু পাঁচফোৰণ উপকৰণসমূহ মই ইয়াতে লিখি দিছো তিতাফুলখিনি পাত্ৰ এটাত ৰখা হৈছে মই ব্যঞ্জনবিধৰ বাবে এমুঠি তিতাফুল লৈছো এয়া চাও হাতেৰে মুঠি মাৰিলে এমুঠি হৈছে এতিয়া তিতাফুলখিনিৰ ওপৰত প্ৰয়োজনমতে গৰম পানী দি প্ৰায় 3 মিনিট মান সময় ৰাখিব লাগিব তিতাফুলখিনিৰ ওপৰত পানী ঢলাৰ লগে লগে তিতাফুলৰ পৰা ৰঙা পানীখিনি ওলাব এই পানীখিনি পেলাই তিতাফুলখিনি ধুই পানী চেপি ল'ব লাগিব বাটি দুটাত থকা মগু দাইল আৰু জহা চাউলখিনি পানীত তিয়াই কোমল কৰি ধুই লোৱা হৈছে এতিয়া কেৰাহীখন জুইৰ ওপৰত গৰম কৰি তাতে প্ৰায় 1 চামুচমান মিঠাতেল দি তেলখিনি ভালদৰে গৰম হ'বলৈ দিব লাগিব তেল গৰম হলে তাতে পাঁচফোৰণ তেজপাত আৰু শুকান জলকীয়াৰ ফোৰণ দিব লাগিব এতিয়া থেতেলিয়াই লোৱা নহৰু আৰু কেঁচা জলকীয়া দি নহৰুৰ বৰণ হলনি হোৱালৈকে ভাজিব লাগিব নহৰুৰ বৰণ হলনি হ'বলৈ ধৰিলে ধুই লোৱা মগু দাইল আৰু জহা চাউলখিনি দি অলপ সময় ভাজিব লাগিব মোৰ এই চেনেলটোত আপোনালোকে আমাৰ পৰম্পৰাগত থলুৱা ৰেচিপিবোৰৰ ভিডিও চাবলৈ পাব আপোনালোকে যদি এতিয়াও মোৰ চেনেল এৰোমা অফ নৰ্থ ইষ্ট কিচেনক সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিবচোন মগু দাইল আৰু জহা চাউলখিনি প্ৰায় 5 মিনিট মান সময় ভজা হৈ গৈছে আৰু চাউল ফুটিবলৈ ধৰিছে এতিয়া প্ৰয়োজনমতে গৰম পানী দি ভালদৰে লৰাই দিব লাগিব এতিয়া প্ৰয়োজনমতে নিমখ দি ঢাকি উতলিবলৈ দিব লাগিব অলপ সময়ৰ পিছত ঢাকনখন খুলি চোৱা হৈছে চাউল আৰু মগু দাইলখিনি আধা সিজা যেন লাগিছে এতিয়া ধুই লোৱা তিতাফুলখিনি দিব লাগিব এতিয়া আদাৰ পেষ্ট আৰু জোখমতে কলা খাৰ দি ভালদৰে লৰাই ঢাকি উতলিবলৈ দিব লাগিব মই ভীমকলৰ গছৰ পৰা তৈয়াৰ কৰা কলা খাৰ প্ৰায় 3 চামুচ দিছো আপোনালোকে নিজৰ হিচাপত কলা খাৰ দিব পাৰিব মই ইয়াত কলা খাৰ দিয়াৰ বাবে হালধি ব্যৱহাৰ কৰা নাই মাজতে এবাৰ লৰাই আকৌ ঢাকি দিব লাগিব তিতাফুল ৰ'দত শুকুৱাই সংৰক্ষণ কৰি থব পাৰি আৰু পিছত যেতিয়াই মন যায় তেতিয়াই খাব পাৰি তিতাফুলৰ ঔষধি গুণ আছে সেয়ে মাজে সময়ে তিতাফুল খাব পাৰিলে ভাল হয় মগু দাইল আৰু জহা চাউলখিনি ধুনীয়াকৈ সিজি মই বিচৰা ধৰণেৰে আঞ্জাখন ধুনীয়া ঘন হৈ পৰিছে এতিয়া কুটি লোৱা ধনিয়া পাতখিনি দি আঞ্জাখন ভালদৰে লৰাই প্ৰায় 2 মিনিট মান সময় আকৌ উতলিবলৈ দিব লাগিব জহা চাউল আৰু মগু দাইলেৰে ৰন্ধা তিতাফুলৰ সুস্বাদু ব্যঞ্জন প্ৰস্তুত হৈ গৈছে এতিয়া গেছৰ জুই নুমুৱাই দিব লাগিব একেবাৰে শেষত আঞ্জাখনৰ ওপৰত কেঁচা মিঠাতেল অলপমান ঢালি পৰিবেশন কৰিব পাৰিব তিতাফুলৰ সুস্বাদু আঞ্জা প্ৰস্তুত হৈ গৈছে এতিয়া গৰমে গৰমে ভাতৰ লগত পৰিবেশন কৰিব পাৰিব এনেকৈ ৰান্ধিলে তিতাফুল অলপো তিতা নালাগে খাবলৈ বৰ সোৱাদ হয় আপোনালোকে যদি আগতে কেতিয়াও তিতাফুল খাই নাই পোৱা তেনেহলে এনেদৰে ৰান্ধি খাই চাবচোন আৰু কেনে পালে জনাবলৈ নাপাহৰিব আপোনালোকৰ যদি মোৰ এই ভিডিওটো চাই ভাল লাগিলে তেনেহলে লাইক আৰু কমেন্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব লগতে আপোনালোকৰ বন্ধু বান্ধৱক মোৰ চেনেলটোৰ বিষয়ে জনাবচোন প্ৰিয় দৰ্শক এনে ধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিওলৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছো আজিলৈ আহো ধন্যবাদ